ঐ মোক হিৰোইন লাগে ৰে। হিৰোইন তই কি নিচা কৰবা আৰম্ভ দিছা নেকি? ঐ চিগাৰেট টানবি। হিৰোইন মানে ড্ৰাগছ নহয়, মই এটা ইউটিউব চেনেল খুলিছো। এই ইউটিউব চেনেলৰ কাৰণে মোক এটা ছোৱালী লাগে, হিৰোইন মোৰ চেনেলত কাম কৰিবৰ কাৰণে। সেইটা ক না, ক'ত পোৱা যাব? হিৰোইন পাওয়াটো মুশকিল আছে, অ কিন্তু একজনে তোর এই সমস্যাটা দূর করবা পাবো। কাই? গুরু মোক তই কবিৰাজৰ ইলাৰ মই পাল্লাত পৰবা নোখোজো, সাধু সন্যাসী কবিৰাজৰ পাল্লাত মই পৰবা নোখোজো। তার নাম গুরু, তার গুরুবর একটা আপি কাম করছিল রে, কি মজা আছিল রে। মই মুজৰা কৰবা কাৰণে ইউটিউব চেনেল খোলা নাইতো। এই ওয়েস্টার্ন ক্লাসিক্যাল ড্যান্স করছিল, তার পিছত বা কি হল, গুরু গান বাজনা বন্ধ করে দিল, খালি মদ খাওয়া আরম্ভ করে দিছে। তাই যদি মাতাল তাই আফ্ৰিকাৰ পৰা জগাল কৰি দিব। আরে বটল দিম না। এতিয়াই যাম বল। ওই আগত বটলটা কিনবা লাগবো না। ओ रहा नहीं जाता, तरफ ही ऐसी है ना। Whiskey. গুরু গুরুজি গুরুজি ফিল্মৰ এটা হিৰো আহিছে গুৰুজি, সৰু এটা সমস্যা লৈ আপুনি তাৰ সমস্যাটো দূৰ কৰিব পাৰিব গুৰুজি, সেইকাৰণে তো এই বাটলিটো লৈ আহিছো গুৰুজি, আপুনি তাৰ সমস্যাটো দূৰ কৰি দিয়ক না গুৰুজি প্লিজ। বল 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 কেনে কৈছে? হোৱা নাই, হৈ যাব বল। মই এই, তোৰ অলপ মিছা কথা কৈছো। কি মিছা কথা কলি না? তই ফিল্ম বানা, ফিল্মৰ মেইন হিৰোটো কৈ। ইউটিউব চেনেলৰ কথা কোৱাতে কি আছে? আরে ইউটিউব চ্যানেল জানে রেডিওর কথা বলে কোনো আপনি কাম করবা না বুঝে। মোক কোনটো ভাল আপি লাগবো, একদম চিকনি আপি লাগবো। চিকনি আপনি? হ্যাঁ তোকে চিকনি সামনে ডান্স দিবি। আরে চিকনি মানে সুন্দর। যে সুন্দর আপনি এটা দিব গুরু। বল 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 গুরুজি আপনার কোশ্চেন নয় গুরুজি, ইয়ে হল বান্টি। গুরুজি 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 ইয়াক চিনি পোৱা নে? ইয়াৰ নাম হৈছে বান্টি। বান্টি? ই ফিল্ম বনায়, ফিল্মত হিৰো ইয়ে। গুরুজি মই নহয় বান্টি ই। তেতিয়াহ'লে তই কোন? মই গুল্লু ট্যাক্সি ড্রাইভার। তেতিয়াহ'লে তুমি গুল্লু আৰু ই টেক্সি ড্ৰাইভাৰ। না 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 দুটা মইয়ে। ই কোন? ই বান্টি। ই ফিল্মত কি কৰে? ই তহঁতে দুজনে মোক পাগল মানা বন্ধ কৰ। বুজিছা? মই যোনটো কামৰ কাৰণে আহিছো, মোৰ প্ৰব্লেম সমাধান কৰিবৰ কাৰণে, সেই প্ৰব্লেমটো সমাধান কৰিব পাৰিব না নাই সেইটো ক। মোক ছোৱালী দিব পাৰিব না নাই সেইটো ক। মাইকী লাগে, মাইকী। গুৰুজি মাইকী নহয় ছোৱালী লাগে, এটাই লাগে ফিল্মত কাম কৰাৰ কাৰণে, তথাপি হিন্দুস্তানী মেটেৰিয়েল হ'ব লাগিব গুৰুজি। পাই যাবি, পাই যাবি। গুৰুজি জলদি জলদি বন্দোবস্ত কৰি দিয়ক না গুৰুজি, জলদি জলদি কৰি দিয়ক না গুৰুজি। আজিৰ পৰা 200 বছৰ আগত মোৰ গ্ৰুপৰ এটা ছোৱালী কাম কৰিছিল। কি নাম আছিল তাৰ? কি নাম আছিল? নাম ক। পদ্মিনী, মোহিনী, ৰেবা, চেবা, ৰামায়ণৰ যুগৰ নাম ক'ব নালাগে, আজিৰ যুগৰ নাম ক। ৰীমা, সীমা, জুলি, ইয়াসমিন, চেহনাজ। হাকা। হাকা? ইটাৰ কোন ডাইনিং নাম? এইটো ডাইনী নহয়, এইটো মোৰ মানুহৰ নাম। গুৰুজি ইয়াক মানুহ নালাগে, ইয়াক এটা ছোৱালী লাগে, তাক ফিল্মত কাম কৰাৰ কাৰণে গুৰুজি। চুপ থাক। এই হাকা আছে না, আমি তাতে যাম, সি আমাক দেখাই দিব ছোৱালীজনী ক'ত থাকে। ভাইছ ক'ত? হাকাত তাতে হাকাক বিচাৰাবা। মই ভুলি গৈছিলো, 1 মিনিট। এই বয়স, হাকা আহিছিল নেকি? দুদিনমান আগত আহিছিল, হাপ্তা ল'ব, তাৰপিছত দেখা পোৱা নাই। এই ভাই আহিছে, হাকাক ফিল্মত চান্স দিব। তোমালোকে হাকাৰ ঘৰ চিনি পোৱা নেকি?
গুৰু হাকা এই যে ভাই আছে না এইটো ফিল্মত কাম দিব খোজে হা ফিল্মত কাম দিম কিন্তু তহঁতৰ গ্ৰুপত যে ছোৱালী যে কাম কৰিছিল সেই ছোৱালীটোক লাগব নাম কি আছিল তাৰ হেই, নাম জানি কি করবি বিয়া পাতবি নেকি হেই ক'ত ঘৰ তাৰ ক'ত ঘৰ গুৱাহাটী গুৱাহাটী চব কি দি যাম এইখন কি সেউজীয়া ডাব্বাখন মই এনেই লৈছো নেকি চব উঠ হেই এতিয়া নহয় পিছত বহ পিছত বহ ক'ত যাবি গুৱাহাটী গুৱাহাটী অ তেল কাই ভৰাব তোৰ বাবে ভৰাব নেকি তেল ছোৱালী লাগে নে নালাগে তোক ছোৱালীটো লাগে কিন্তু ইনাক লৈ এটা গুৱাহাটী যাবি নেকি যাবাই লাগব উঠছি এখন ইহঁতক নুমা ইহঁতে নুম্বা নহয় গুৱাহাটী যে মৰব ইহঁতে গুৱাহাটী 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 শুন এইফালে শুন হা এই ভাল কৰিব কি হ'ল গাড়ী বন্ধ কিয়া কিবা হ'ল গাড়ী বেয়া হৈছে এতিয়া ঢাকাব লাগব নুম আমি গুৱাহাটী যাম ঢাকালৈহে গুৱাহাটী যাই পাম